হবা কি কৰি আছা? ভাত বাঢ়ি আছো ৰ আজি হাত বিহু নহয় পৰম্পৰা মতে আজি শাক খাবা লাগে হাত বিহুৰ দিনা সেইকাৰণে মই ঢেঁকাৰ লগত ডিমা ভাজিছো আৰু এইফালে মিক্স শাকৰ ভাজি মানে এতে 107 বিধ শাক আছে দুইজন মানুহ হলিও 107 বিধ শাক অলপ অলপকে হলে যোগাৰ কৰছো আৰু খাম বুলি পৰম্পৰা ৰক্ষা কৰবা লাগব নহয় আৰু এইফালে পদিনা চাটনি দালিৰ লগত বনাইছো আৰু ইফালে আজি যেহেতু কঁঠালৰ মুচি খাবা লাগে কিন্তু আজি কঁঠালৰ মুচি ৰান্ধাৰ কাৰণে সময় নহয় যেহেতু দোকানত থাকো এইফালে ধুনীয়াকৈ চালাড ললো বিলাহীৰ লগত আৰু এক টুকুৰা হেৰি দিছো টেঙা দিছো কঁঠালৰ মুচি যেহেতু ৰান্ধা নহল সেইকাৰণে কঁঠালৰ মুচিৰ আচাৰ অলপ কৰি থৈ দিয়া আছিল এই কঁঠালৰ মুচিৰ আচাৰে দিয়ে পৰম্পৰাটো ৰক্ষা কৰাৰ যেনকে হলিও আৰু দালি বনাইছো আৰু ভাত ধুনীয়াকৈ দুপৰীয়াৰ সাজটো আজি তেনকে এনজয় কৰ খাই কিনে ক কেনে লাগছি আঞ্জা কেনে হৈছে কইতা কেনে হৈছে আঞ্জা মজা মজা না শব্দকে খাৰ